হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আপোনালোক সকলো ভালে আছেনে? আজি মই এটা বিশেষ কামত ওলাইছোঁ। আচলতে কাম নহয়, মই ওলাইছোঁ এতিয়া আমাৰ কলেজলৈ বুলি। কলেজত প্ৰগ্ৰেম আছে। আচলতে কিহৰনো ওপৰত প্ৰগ্ৰেমটো হৈছে মই আপোনালোকক কলেজত গৈ ভালকৈ আপোনালোকক দেখুৱাম আৰু তাৰ বিষয়ে মই ভালকৈ ক'ম। মোৰ লগত লগৰ এজনী আহি আছে, বহুত বেছি ৰ'দ দিছে সেইকাৰণে এনেকৈ আহিছে। আমি এতিয়া টমটম মাতিছোঁ, টমটমতে যাম। বলক তেতিয়াহ'লে কলেজত লগ পাই আছোঁ। চাওকচোন, ৰ'দটো ইমান চোকাকৈ দিছে। টমটম এখনকে লৈ ওলাই আহিলোঁ। আহি আমি কলেজৰ ওচৰ পাই গ'লোহি। এয়া আমাৰ কলেজৰ চৌপাশটো। আচলতে কলেজৰ পৰা ওলোৱা মোৰ প্ৰায় 2 বছৰমানেই হ'বৰ হ'ল। এয়া আমাৰ কলেজৰ মেইন গেটখন। বহুত ল'ৰা ছোৱালীৰে ভৰি আছে দেই। আজি আচলতে আমাৰ কলেজৰ প্ৰতিষ্ঠা দিৱস। এইফালে ওপৰত এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু তলত এইফালে আমাৰ প্ৰিন্সিপাল ছাৰৰ ৰুম আৰু এইফালে আছামিজ ডিপাৰ্টমেণ্ট। আৰু সন্মুখত ফুলনিখন চাওকচোন, ইমান ধুনীয়া সেউজীয়া। আৰু এইজনী মই, মোৰ পিছফালে হিষ্ট্ৰী ডিপাৰ্টমেণ্ট। আৰু আচলতে বহুতকেইটা ডিপাৰ্টমেণ্টে আছে, কিন্তু দেখুৱাবহে পৰা নাই। এইফালে আমাৰ কেণ্টিন, ওপৰত লাইব্ৰেৰী, এইফালে পলিটিকেল ডিপাৰ্টমেণ্ট। পঢ়া শুনাৰ লগতে শৰীৰ চৰ্চা কৰাটো আজিকালি খুবেই প্ৰয়োজনীয় হৈ পৰিছে। সেইবাবে কলেজত জিম চেণ্টাৰো আছে। চাওকচোন, ইমান চাফা কৰি ৰাখিছে আৰু ইয়াত সকলো বস্তুৱে আছে। আজিকালিৰ অত্যাধুনিক বস্তু সকলোবোৰে ইয়াত আছে। চাওকচোন, ইমান ধুনীয়া চাফা কৰি ৰাখিছে। আৰু এয়া চাওকচোন, গ্লাছখন দেখি ফটো দুখনমানো তুলি ল'লোঁ। আজি আচলতে বৰহাট ভৱানীপ্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ ৮বিংশতিতম প্ৰতিষ্ঠা দিৱস। এয়া কলেজৰ ছাত্ৰ ছাত্ৰীসকলে একগোট হৈ কোৰাছ গাইছে। ইমান ধুনীয়া পৰিৱেশ চাওকচোন। আৰু আজি আমাৰ কলেজৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে দীপক শৰ্মা ছাৰক এটা মটিভেশ্যনেল স্পীচ দিবলৈ বুলি নিমন্ত্ৰণ জনাইছে। আপোনালোকে সকলোৱে চাগে তেখেতক চিনি পায়েই। এয়া আমাৰ মাজত দীপক শৰ্মা ছাৰো আহি উপস্থিত হৈছেহি। সকলোৱে তেওঁক সাদৰেৰে আদৰি আনিছে। চাওকচোন, এইফালে আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ দিনেশ ছাৰে ভাষণ দিছে আৰু ষ্টেজত বহুত কেইজন গুণমান্য ব্যক্তি বহি আছে। দীপক শৰ্মা ছাৰৰ মটিভেশ্যনেল স্পীচ আপোনালোকে শুনিছেনে? শুনিছে যদি কমেণ্টত জনাবচোন মোক। এয়া তেখেত বহি আছে ওপৰত। কলেজৰে ষ্টুডেণ্ট এজনে তেওঁৰ প্ৰতিচ্ছবি অংকন কৰি তেখেতক উপহাৰ হিচাপে দিছে। চাওকচোন, বৰ ধুনীয়াকৈ আঁকিছে কিন্তু দেই। ইমান ধুনীয়া লাগিছে ফটোখন, চাওকচোন। দীপক শৰ্মা ছাৰৰ মটিভেশ্যনেল স্পীচটো শুনিবলৈ বহুকেইখন শিক্ষানুষ্ঠানৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী আহি উপস্থিত হৈছেহি। আৰু এইফালে গোটেইকেইজনী আমাৰ আছামিজ ডিপাৰ্টমেণ্টৰ আজি বৰহাট ভৱানীপ্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ ৮বিংশতিতম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আমাৰ মৰমৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে উপস্থিত হৈছে। তাৰে এগৰাকী মৰমৰ প্ৰাক্তন ছাত্ৰী পল্লৱী দত্ত। দেখিছেই সকলোৱে অতি সুন্দৰ চেহেৰাৰ গৰাকী পল্লৱী দত্ত। গতিকে আজি এই অনুষ্ঠানত তেখেতলোকৰ উপস্থিতি এই অনুষ্ঠানটো যথেষ্ট সৰ্বাংগ সুন্দৰ কৰিছে। যোৱা ২৮টা বৰ্ষত এই মহাবিদ্যালয়খনি যথেষ্ট ঘাত প্ৰতিঘাত অতিক্ৰম কৰি কাম্যই মহাবিদ্যালয়খন আজি অৱস্থাত উপনীত হৈছে। ইতিমধ্যে আমাৰ মহাবিদ্যালয়ৰ নাকৰ ব্ৰিগেড পাবলৈ সক্ষম হৈছে আৰু শিক্ষায়তনিক দিশত বা বিদ্যায়তনিক দিশত এই মহাবিদ্যালয়খনি সদায় সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আৰু এইবছৰো আমি আশা কৰা ধৰণেই ফলাফলসমূহ আহিছে। লগতে আমাৰ যিটো মহাবিদ্যালয়ৰ চৌপাশৰ পৰিৱেশ, চাৰিওফালে সেউজীয়া সেউজীয়া চাহ বাগান আছে, ওচৰে পাঁজৰে আমাৰ সুন্দৰ সুন্দৰ গাঁওবিলাক আছে। গতিকে এনে এক সুন্দৰ পৰিৱেশত এখন মহাবিদ্যালয়ে আজি এই অৱস্থা পাইছেহি।
বহুতেই প্ৰথমতে সমালোচনা কৰিছিলে যে গাঁওবিলাকত বহুত মহাবিদ্যালয় হ'ব, কিন্তু আজিৰ প্ৰেক্ষাপটত অসমৰ পটভূমি বৰহাট ভবানীপ্ৰসাদ বৰুৱা সামৰিক মহাবিদ্যালয় এখন দেশত ল'বলগীয়া কিন্তু অনুষ্ঠান হৈ পৰিছে। দ্বিতীয়তে আমি যদি কেৱল বিদ্যাধনিক দিশটোৰ কথা নকৈ অন্যান্য অবিদ্যাধনিক বা বিদ্যাৰ শিক্ষাৰ লগত জড়িত আন কিছুমান দিশৰ কথা কওঁ, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়তে হওক খেলা ধূলাত অংশগ্ৰহণ কৰি মহাবিদ্যালয়ৰ সুনাম কঢ়িয়াই আনিছে। আমাৰ আন্তঃ মহাবিদ্যালয়ৰ কাবাডী প্ৰতিযোগিতাত কেইবাবাৰো চেম্পিয়ন হৈছে বা অন্যান্য দিশত আমাৰ মহাবিদ্যালয়। ইমান ব্যস্ততাৰ মাজতো যে ছাৰে সময় উলিয়াই মোৰ ভিডিঅ'টোৰ বাবে দুটামান কথা কৈ দিয়াৰ বাবে তেখেতলৈ অশেষ ধন্যবাদ যাচিছোঁ। ভাগৰ লাগিছে, আজি পঢ়িব মন নাই, এইবোৰ শব্দ কেতিয়াও নক'বা আজিৰ পৰা। ডিক্সনাৰীৰ পৰা আঁতৰাই দিয়া। এটা বয়সত ভাগৰ লাগিব, 60+, 70+, 80+ হ'লে। এতিয়া ভাগৰ লগাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। ভাগৰ তোমালোকে নলগাবা। এইফালে দীপক শৰ্মা ডাঙৰীয়াই তেখেতৰ বহুমূলীয়া মটিভেশ্যনেল স্পীচটো দি আছে। তেখেতৰ স্পীচটো ময়ো শুনিলোঁ, কিন্তু গোটেই স্পীচটো ভিডিঅ'ত দিয়াটো সম্ভৱ নহয়, সেইবাবে মই অলপহে তেখেতৰ স্পীচটো দিবলৈ চেষ্টা কৰিছোঁ। আৰু আচলতে গোটেই ভিডিঅ'টোত তেখেতৰ স্পীচটো দিয়াটো আচলতে সহজ নহয়, সেয়ে মই দিয়া নাই। তেখেতৰ মটিভেশ্যনেল স্পীচৰ ওপৰত আপোনালোকে চাওঁ বুলি ক'লে ইউটিউবত বহুত ভিডিঅ' চাব পাৰিব। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব। তেনেহ'লে আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ।